আজি আপোনালোকৰ ওচৰত যিমানখিনি খোৱা বস্তু লৈ আহিব লাগিছিল আমি সেইখিনি লৈ আহিব পৰা নাই। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি পৰৱৰ্তী সময়ত আকৌ আপোনালোকৰ এইখন ঠাইতে আহিম, কাৰণ আমি ভাৰতীয় হয়নে নহয়? আমি বাংলাদেশী নেকি? আমি কিন্তু বাংলাদেশী নহয়, আমি ভাৰতীয় নাগৰিক। উচ্ছেদ কৰিছে, উচ্ছেদ কৰক, কিন্তু চৰকাৰে আমাক কৈ আছে যে আমি নেকি সন্দেহযুক্ত নাগৰিক, আমি নেকি অবৈধ নাগৰিক, আমি নেকি বাংলাদেশী। আমিতো এজনো বাংলাদেশী নহয়, ইয়াত আছো নেকি? আমি জনামতে সকলোৱে আমি স্বদেশী। ইয়াৰ পিছতো আমাৰ অসম চৰকাৰে আমাৰ ওপৰত বাৰে বাৰে অত্যাচাৰ কৰি আছে, এটাৰ পিছত আনটো আমাৰ ওপৰত হাৰাশাস্তি কৰি আছে অসম চৰকাৰে। আমি চৰকাৰৰ লগত যুদ্ধ কৰি একো কৰিব নোৱাৰিম, পাৰিম নেকি? জিচিবিৰ সন্মুখত আমি একোৱেই নহয়। গতিকে আমি আইনগতভাৱে যুঁজ দিব লাগিব চৰকাৰৰ লগত। আমাক বাংলাদেশী কওক, আমাক বিদেশী কওক, আমাক মাৰক, আমাক কাটক, আমাৰ ঘৰ বাৰী জ্বলাই দিয়ক, ভাঙি দিয়ক, যি কৰিব আছে কৰক, কিন্তু ইয়াৰ পিছতো আমি কম জয় আই অসম, জয়